আৰু এইফালে মোৰ চাওমিন আহি গ'ল। ধন্যবাদ দাদা। চামুচখন হেভি নহয়, পইচা উঠাব লাগিব এইবাৰ। আপোনালোকে যদি মেলাত চাওমিন খাই কিবা খায় তেনে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে জানে যে পূজাৰ বতৰ চলি আছে, সেইকাৰণে আজি যাওঁ আমি ৰাস চাবলৈ। আমি দুই ঠাইত যাম একচুৱেলি ৰাস চাবলৈ, দুই ঠাইত। আৰু আপোনালোকক দেখাই থাকি আপোনালোকে চাই থাকক। Life out here, I scream and it goes silent. I fight so hard, but I can't find my way out. Lost all dimension and time. All alone, you're losing my mind. And this goes down. And this goes ৰাসত আহি পাইছোঁ আৰু তাৰ পিছত আমি যাম চলতাপাৰা ৰাসত যাম। কিন্তু আগত আমি আহিলোঁ হৰিবাৰীৰ ৰাসত। অলপমান আছে মৌচুমো আহিছে, ভিতৰত যাই দেখাইছোঁ কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। Something about you feels so different. Yeah, you mess me up inside. It's like your energy was kissing my soul back to life, was living. Now it feels like every part of me is dying. Yeah, you're gone without a trace. You left me where no one can find me. There's no sign of life out here. I scream and it goes silent. I fight so hard, but I can't find my way out. মানে ইয়াত বহুতো বস্তু বনোৱা হৈছে ইয়াতে, আৰু এইপিনে আৰু বহুত বস্তু আছে এইফালে লগত এইবিলাক বস্তু দাতা ইয়াতে বাবা বিশ্বকৰ্মা আছে ইয়াতে। আৰু ইয়াতে আছে ভূপেন হাজৰিকা দেৱৰ হোম কোৰত চেণ্টাৰ চলন্তাপাৰা। বাসুদেৱৰ নতুন ৰমন। আৰু এইফালে এটা ডাইনাছৰো আছে, বহুত ডাঙৰ ডাইনাছৰ আছে ইয়াতে, আৰু এটা ডাইনাছৰো বনাইছে এইটো। এইবাৰ আমাৰ ফটোটা উঠা হৈ গ'ল। এইবাৰ মেলা কৰিবলৈ যাম, আপোনালোকক দেখাম মেলা কেনেকুৱা হৈছে, কেনেকুৱা হোৱা নাই। আৰু 3 বছৰ মূৰত হৈছে, কৰোণাৰ কাৰণে হোৱা পৰা নাছিল, সেইকাৰণে 3 বছৰ মূৰত এই মেলাখন হৈছে না। আজি 3 বছৰ মূৰত হৈ গৈছে। আৰু ৰাস পূজা আমি আগতে চোৱা নাছিলোঁ, এইবাৰে প্ৰথম মই ৰাস পূজা চাব আহিছোঁ এই দোকান। Yeah, you mess me up inside. এই নাগৰতলাত দেখি মনত পৰিছিল না কিবা কথা। এইবাৰ দুৰ্গা পূজাত এই নাগৰতলাৰ উঠাৰ কাৰণে 1 ঘণ্টা লাইন ধৰি না মানে কি আৰু ইয়াতে মানে বহুত চাউণ্ড হৈ আছে, এবার আমি যাবো চাবলৈ তামাম বসে। আর মেলাত খাওয়া মানে আমার চাউমিন ছাড়া আমি মেলাত খাইয়ে রাখবো দোকানত চাই থাকো আমার লগত। আৰু এইফালে মোৰ চাওমিন আহি গ'ল। এইবাৰ মৌচুমৰ চাওমিন আহি আছে। ধন্যবাদ দাদা। আৰু
মেলাত যদি আপোনালোকে যদি মেলাত চাওমিন খাই কিবা খায় তেনেহ'লে মেলাৰ একদম দোকানৰ যিমান পইচা দিছে বিল যিমান বিলটা একদম ফুল উঠাবলৈ চেষ্টা কৰিব আমাৰ নিচিনা কৰি এনেকৈ লাজ নকৰিব নিজৰ ঘৰ বুলি খাব চচ যিমান আছে ঠিকছে ঢালিব আৰু চচ মানে চচ দিব কিন্তু ইটা খাই বেয়া লাগে একচুৱেলি ইটা বেয়া লাগে ইটা বেষ্ট আৰু যিমান পাৰে সিমান ঢালিব খাবলৈ চেষ্টা কৰিব যেন পইচাখিনি একবাৰে উঠে মোলে উদ্ধাৰ হয় চামুচখন হেভি নহয় পইচা উঠাব লাগব এইবাৰ খা ভাই খা তোমাৰ এদিন পইচা আমাৰতো নাই এবাৰ খাইলেও খাই না আপোনালোকক দেখাই আছোঁ কি হোৱা নাই কি হৈছে এবাৰ ইয়াৰ পৰা আমি যাওঁ আৰু বেছি টাইম নাই ইয়াৰ পৰা যাই কিনে আমি চলন্তাপাৰা ৰাসতো সোমাম চলন্তাপাৰা ৰাসটো কেনেকুৱা হৈছে আপোনালোকক দেখাওঁ আপোনালোকে দেখি থাকক আৰু আমি আহি পালোঁ চলন্তাপাৰাৰ পৰা আমি ভিতৰলৈ যাম আৰু ভিতৰলৈ যাই আপোনালোকে দেখাম যে কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই এইখন হৈছে গেট যেনেকৈ মূৰ্তি বনোৱা হৈছে ইয়াতো সেনেকৈ বহুতো মূৰ্তি বনোৱা হৈছে এইবিলাক It's like your energy was kissing my soul back to life, was living now. It feels like every part of me is died. Yeah, you're gone without a trace. You left me where no one can find me. There's no sign of life out here. I scream and it goes silent. I fight so hard, but I can't find my way out. Lost all dimension and time. Locking your voice in my mind, and this goes down. দুৰ্গা পূজা হয় ইয়াতে দুৰ্গা পূজা চাবলৈ ইয়াতে আহিছে ইয়াতে ৰাসো হয় আৰু এইবাৰ বছৰ দুৰ্গা পূজা ইয়াতে প্ৰব্লেম আছে সেইকাৰণে দুৰ্গা পূজা ৰাস হৈ গ'ল এইবাৰ যাম আমি ঘৰত আৰু এইফালে আহিলোঁ কাৰণ সেইফালে মাইকৰ বহুত চাউণ্ড আহি আছিল সেইকাৰণে এইফালে আহি ভাবিলোঁ লাষ্ট ফিনিচিংটো ইয়াতে শেষ কৰি দিওঁ তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব জয় আই অসম Now